কথা এটা প্ৰকাশ পাইছে যে এজেপিলৈকে নিৰ্বাচন প্ৰচাৰ চলাব অৰবিন্দ কেজৰিৱাল আহিব বুলি এটা জানিব পৰা গৈছে। নাই, আলোচনা বিলোচনা চলি আছে আৰু তেনেকুৱা ধৰণৰ স্বতন্ত্ৰ যিবোৰ আঞ্চলিক শক্তি আছে, যিবোৰ ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ লগত কোনো ধৰণৰ তেওঁলোকৰ মিত্ৰতা নাই বা সাম্প্ৰদায়িক যিবোৰ ৰাজনৈতিক দল বুলি আমি অভিহিত কৰিছোঁ, তেওঁলোকৰ লগত যাৰ মিত্ৰতা নাই তেওঁলোকৰ লগত যোগাযোগ চলি আছে, তেওঁলোকে যোগাত্মকভাৱে সঁহাৰি জনাইছে। গতিকে আমি সময়তহে এই কথা আমি ৰাজহুৱা কৰিব পাৰিম বা চূড়ান্তভাৱে আমি ৰাইজক জনাম। কেৱল আসন বুজাবুজিক লৈ নহয়, আমি কেনেকৈ আঞ্চলিক শক্তি 21ৰ বিধানসভা নিৰ্বাচনত আগবাঢ়ি যাম তাৰ ৰণনীতি ৰণকৌশল সম্পৰ্ক আমাৰ মাজত আজি বিশদভাৱে আলোচনা হৈছে আৰু আসন ভাগ বতৰা সম্পৰ্ক আলোচনা হৈছে আৰু খুব 2 এদিনৰ ভিতৰতে আমি সকলোবিলাক সিদ্ধান্ত আমি ৰাজহুৱা কৰিম। কিন্তু এটা কথাত আমি আজি সিদ্ধান্তত উপনীত হৈছোঁ যে যিকোনো প্ৰকাৰে এইবাৰ বিজেপিক 21ৰ বিধানসভা নিৰ্বাচনত পৰাভূত কৰিবই লাগিব। আমি এটা সিদ্ধান্তত উপনীত হৈছোঁ যে এইবাৰ আমি দিছপুৰত এখন কা বিৰোধী চৰকাৰ বহুৱাবই লাগিব। যদি আমি কা বিৰোধী চৰকাৰ বহুৱাব নোৱাৰোঁ তেনেহ'লে অসমবাসীৰ যে অশনি সংকেত আহিব, সেই কথা আমি সকলোৱে বুজি পাইছোঁ। গতিকে তেনেধৰণৰ আজি আমাৰ ৰণকৌশল যুগুত হৈছে আৰু খুব কম দিনৰ ভিতৰতে আমি কোনটো দলে কিমানখন আসনত কোনে ক'ত প্ৰাৰ্থিত্ব আগবঢ়াম এই সম্পৰ্কে সঠিক সময়ত সঠিক সিদ্ধান্তবিলাক আমি ৰাজহুৱা কৰিম। কেৱল এই মুহূৰ্তত আমি অসমবাসী ৰাইজৰ পৰা, ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ হৈ আপোনালোক সকলোৰে আশীৰ্বাদ আৰু সহায় সহযোগিতা বিচাৰিছোঁ আৰু আপোনালোক সকলোকে আহ্বান জনাইছোঁ যে ৰাইজৰ দল আৰু জাতীয় পৰিষদৰ আমাৰ যি ঐক্যমঞ্চ হৈছে, সেই ঐক্যমঞ্চখনক আপোনালোকৰ মৰম, আপোনালোকৰ আশীৰ্বাদ, আপোনালোকৰ সহায় সহযোগিতাৰে এইখন ৰাইজৰ মঞ্চলৈ আপোনালোকে ৰূপান্তৰ কৰিব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। কিমানমান আপোনালোকে বিচাৰিব ৰাইজৰ দলে? চাওক, এইখিনি বিষয়ে এতিয়া আমি গোটেইখিনি কথা ৰাজহুৱা কৰিব পৰা অৱস্থাত নাই। আমাৰ আলোচনা আজি সঠিক দিশত আগবাঢ়ি আছে আৰু 2 এদিনৰ ভিতৰতে আমি কোনটো দলে কিমানখন আসনত প্ৰাৰ্থিত্ব আগবঢ়াম এই সম্পৰ্কে সঠিক সিদ্ধান্ত আমি ৰাজহুৱা কৰিম। অখিল গগৈ আৰু ৰঞ্জিত গগৈৰ পৰা নিৰ্বাচন খেলিব এটি কিবা নাই, এই সম্পৰ্কে একো সিদ্ধান্ত নহয়। একে সময়তে একেলগে আমি অখিল গগৈ ক'ৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব, লুৰিণজ্যোতি গগৈ ডাঙৰীয়া ক'ৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব, সেই সকলো কথা সিদ্ধান্ত আমি ৰাজহুৱা কৰিম। আৰু যিহেতু আপোনালোকক এতিয়াও আমন্ত্ৰণ জনাই আছে, তেওঁলোকৰ লগত মিত্ৰতা ৰাখিব লাগে, নহ'লে এইবাৰ নিৰ্বাচনত মানে বিজেপি লাভৱান হ'ব বুলি তেওঁলোকে বাৰম্বাৰ কৈ আছে কথাটো। নহয়, চাওক, এটা কথা অতি স্পষ্ট যে আমি বাৰম্বাৰ কৈ আহিছোঁ যে আমি কোনো সাম্প্ৰদায়িক শক্তিৰ লগত নাই আৰু বিজেপি যেনেকৈ সাম্প্ৰদায়িক শক্তি, AYDF একেধৰণৰ সাম্প্ৰদায়িক শক্তি। গতিকে আমি এই মহাযুঁজত চামিল হোৱাৰ কোনো ধৰণৰ প্ৰশ্ন উত্থাপন হ'ব নোৱাৰে। আমি ভাবোঁ যে কংগ্ৰেছে যদি বিচাৰে যে সঁচাকৈ এইবাৰ এখন বিজেপি বিৰোধী চৰকাৰ হ'ব লাগে, কা বিৰোধী চৰকাৰ হ'ব লাগে, তাৰ কাৰণে প্ৰয়োজনীয় ৰণকৌশল তেখেতসকলে যুগুত কৰা উচিত। তেখেতসকলে তাৰ বাবে AYDFক লগতে ৰণকৌশল যুগুত কৰিলে নহ'ব। আমি ভাবোঁ তেখেতসকলে কেনেধৰণে ৰণকৌশল যুগুত কৰিবলৈ সেয়া সম্পৰ্কে তেখেতসকলে নিজাববীয়াকৈ চিন্তা চৰ্চা কৰি লোৱা উচিত। কংগ্ৰেছৰ লগত মিত্ৰতা হ'ব পাৰে কোনো পধ্যেই কৈছোঁ যে আমি কোনো সাম্প্ৰদায়িক শক্তিৰ লগত থকা কোনো পক্ষৰ লগত আমি কোনো পধ্যেই ৰাইজৰ দল নাই। আৰু এনেকুৱা এটা কথা ওলাইছে যে অখিল গগৈ ডাঙৰীয়া আৰু লুৰিণজ্যোতি ডাঙৰীয়াই মানে যিটা সমষ্টি প্ৰতিনিধিত্ব কৰিব তাতে কংগ্ৰেছৰ প্ৰাৰ্থিত্ব নিদিয়ে, সেয়া কংগ্ৰেছ দলৰ আভ্যন্তৰীণ বিষয়। আমি ভাবোঁ যে অন্য এটা দলৰ আভ্যন্তৰীণ বিষয়ত আমি মন্তব্য কৰা উচিত বিষয় নহ'ব। গতিকে কি সিদ্ধান্ত লয় সেয়া কংগ্ৰেছ দলৰ নিজা বিষয়। মানে সৰ্বাধিক কিমানমান আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছে প্ৰথম পৰ্যায়ত? চাওক, আমি এইখিনি বিষয়ে এতিয়াই ৰাজহুৱা কৰি বিচৰা, সঠিক সময়ত গোটেইখিনি কথা আপোনালোকে গম পাব। কিন্তু এটা কথা নিশ্চিত থাকক যে বিজেপিক পৰাভূত কৰিব পৰাকৈ আমি আসন দিম আৰু বিজেপিক পৰাভূত কৰিব পৰাকৈ ৰণকৌশলেৰে আমি প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী যথেষ্ট কম আৰু যথেষ্ট কমৰ মাজত আমি তেনেধৰণে ৰণকৌশল যুগুত পাইছোঁ। খুব আৰু 2 বা 3 দিনৰ ভিতৰত আপোনালোকে সকলোবিলাক কথা জানিব পাৰিব। দুটা কথা হ'ব, যদি আপোনাৰ আসন যদি আপোনালোকে কমকৈ প্ৰতিদ্বন্দ্বিতা কৰে তেতিয়াহ'লে বিজেপি বা অন্যান্য দলক এৰি দিয়া বুলি এটা কথা ওলাব বিজেপিয়ে ফালৰ পৰা, আৰু যদি সৰ্বাধিক বেছি আসন দি পেলাই যদি জয়ৰ ক্ষেত্ৰত যদি তেনেই হয় সেয়াও এক প্ৰশ্ন ৰৈ যাব গোটেই বিষয়টো। নাই, চাওক, আমি এটা কথাই কৈছোঁ যে বিজেপিক পৰাভূত কৰিব পৰাকৈ আমি প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ম। তেনেধৰণৰ আমি ৰণকৌশল আৰু ৰণনীতি সন্দৰ্ভত ইতিমধ্যে আজি আমি আলোচনা কৰিছোঁ আৰু সঠিক সময়ত আপোনালোকে গম পাব যে কেনেকুৱা ৰণনীতি ৰণকৌশলেৰে আমাৰ 2টা দলৰ ঐক্যমঞ্চ আমি আগবাঢ়িম। নিৰ্বাচনৰ পৰৱৰ্তী দিনৰ ৰণকৌশলৰ কাৰণে আমি আলোচনাত মিলিত হৈছোঁ আৰু কেনেধৰণে আগবঢ়াটো উচিত হ'ব, বাকী বিভিন্ন ধৰণৰ চিটৰ এডজাষ্টমেণ্টৰ কথা কেনেকুৱা ধৰণৰ সেইবোৰ এই সম্পৰ্কতে আলোচনা বিলোচনা হয় আৰু খুব সোনকালে আমি সকলো কথা ৰাজহুৱা কৰিম। প্ৰথম পৰ্যায়ত কিমানমান প্ৰাৰ্থীক আপোনালোকে প্ৰত্যক্ষ হৈছে? সকলো কথা ৰাজহুৱা কৰিম খুব সোনকালে, 2টামান দিন ধৈৰ্য ধৰক। কাইলৈ অধিসূচনা জাৰি কৰিব প্ৰথম পৰ্যায়ৰ 47টা বিধানসভা সমষ্টিৰ কাৰণে। তেনেস্থলত আকৌ ৰাজহুৱা কৰিবলৈ যদি সময় লাগে, ইফালে বিজেপি বহুত আগৰ পৰাই আগবাঢ়ি আছে। ইমান আপুনি চিন্তাত নপৰিব বিজেপিৰ কাৰণে। আমি সময়ত উপযুক্ত সময়ত আমি দিম, উপযুক্ত সময়ত ৰাজহুৱা সকলো কথা হ'ব
ঐক্যবদ্ধ আঞ্চলিক শক্তিৰ যাত্ৰা চলি আছে ধ্বজা উৰিব আপোনালোকে সকলোৱে এই গোটেই প্ৰক্ৰিয়াটোত আমি ৰাইজৰ সহায় সহযোগিতা বিচাৰিছোঁ আৰু সকলো কথা ৰাজহুৱা কৰি আমি আগবাঢ়ি যাম ৰাইজৰ দলে কিমানমান বিচাৰিছে হা ৰাইজৰ দলে কিমানমান আসন বিচাৰিছে প্ৰথম পৰ্যায়ত আমি সকলো কথা ৰাজহুৱা কৰিম ধৈৰ্য ধৰক কেতিয়ালৈকে অপেক্ষা কৰিব ৰাইজে খুব সোনকালে পাব কাৰণ চাওক মনোনয়ন সংগ্ৰহ কৰিবলৈ মনোনয়ন পত্ৰ ছাবমিট কৰিব লাগিব গতিকে উপযুক্ত সময়তে আমি সকলো কথা ৰাজহুৱা কৰিম সেইটো কথাটো আমি কৈছোঁ এইটো এতিয়া বহুবাৰ কোৱা হৈছে গতিকে আমি আমাৰ চিন্তাৰে আদৰ্শৰে আগবাঢ়িব খুজিছোঁ গতিকে আমি এই যিটো ধাৰা আঞ্চলিকতাবাদী ধাৰা বা জাতীয়তাবাদী যিটো আদৰ্শ এই আদৰ্শত আমি বিশ্বাসী গতিকে আমি অসমৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত অসমৰ ভাল ভৱিষ্যত আৰু ৰাজনৈতিকভাৱে অসমৰ জাতীয় জীৱনক নিৰাপত্তা আৰু জাতীয় জীৱনক এটা নতুন স্বাভিমানী যাত্ৰা দিবৰ কাৰণে আমাৰ প্ৰয়াস চলিছে গতিকে আমি আশা ৰাখিছোঁ আঞ্চলিক শক্তিয়ে আমি এই লক্ষ্যত উপনীত হ'ব পাৰিম সমষ্টিত কি হ'ব যিহেতু বি পি এফ অলৰেডি আহি গ'ল ইউ পি এল তো বিজেপিৰ লগতে আছে জি এছ পি বিজেপিৰ লগত আছে তেনেস্থলত বি টি এ ডিৰ যি 12টা সমষ্টি আছে ৰাইজৰ দলৰ এ জে পিৰ মানে কি হ'ব ভূমিকা নহয় চাওক আমি প্ৰথম প্ৰাৰম্ভিক পৰ্যায়ত বি পি এফৰ লগত আমাৰ আলোচনা বিলোচনা চলি আছিলে আৰু বি পি এফ দলে যথেষ্ট যোগাত্মক সঁহাৰিয়ে দিছিল